নমস্কাৰ দিন বিশেষত আজি দিনটো হিতানত আজি 14 জুলাই আজি বছৰৰ 195 আৰু অধিবৰ্ষত 196 নম্বৰ দিন বলক ইতিহাসৰ পাতত আজি দিনটোৰ বিষয়ে উল্লেখ থকা কেইটামান ঘটনাৰ বিষয়ে জানি লওঁ আজি ইন্টাৰনেশ্যনেল নন বাইনাৰী পিপলছ ডে অৰ্থাৎ আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস পালন কৰা হয় অদ্বিতীয় জনগণ বুলি কোৱাৰ লগে লগে আপোনালোকে চাগে বুজি পাইছে নোপোৱাসকলক কৈ দিছো এইটো আমি তৃতীয় লিংগ বুলি কওঁ যি পুৰুষ আৰু মহিলাৰ বাহিৰে আনটা লিংগ আজি তাৰিখত মান্যতা দিয়া হৈছে এইটোৰ বিষয়ে ইয়াৰ লক্ষ্য হৈছে বিশ্বজুৰি অদ্বিতীয় লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি আৰু সংগঠিত কৰা এই দিৱসটো প্ৰথমবাৰৰ বাবে 2012 চনত উদযাপন কৰা হৈছিল কাটাজে ভান লুনে নামৰ এগৰাকী ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে এই দিৱসৰ আৰম্ভ কৰিছিল আৰু এই তাৰিখটো আন্তৰ্জাতিক পুৰুষ দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ মাজত থকাৰ বাবে বাছি লোৱা হৈছিল আজি মিনা আগৰৱালাৰ মৃত্যু তিথি তেখেতৰ 14 জুলাই 2014 চনত মৃত্যু হৈছিল তেখেত এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণৰ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল আজি নৱকান্ত বৰুৱাৰ মৃত্যু তিথি অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা এগৰাকী কবি শিশু সাহিত্যিক আৰু ঔপন্যাসিক আছিল তেওঁ অসম উপত্যকা সাহিত্য বঁটা সাহিত্য একাডেমী বঁটা পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1933 চনৰ আজিৰ দিনটোতে এডলফ হিটলাৰে এক আদেশ জাৰি কৰিছিল আৰু এই আদেশ অনুসৰি জাৰ্মানীৰ সকলো ৰাজনৈতিক দল বিলুপ্ত কৰা হৈছিল 1933 চনৰে আজিৰ দিনটোত নাজি ইউজেনিক্স কাৰ্যসূচী আৰম্ভ হয় এই প্ৰগ্ৰাম বা কাৰ্যসূচীৰ উদ্দেশ্য হ'ল বংশগতভাৱে ৰোগীয়া সন্তানৰ জন্ম প্ৰতিৰোধ কৰা য'ত কথিত জিনীয় বিকাৰত ভুগি থকা যিকোনো নাগৰিকক বাধ্যতামূলকভাৱে বন্ধ্যাকৰণ কৰা হৈছিল আজি ইৰাকত গণৰাজ্য দিৱস পালন কৰা হয় 1958 চনৰ 14 জুলাইত হাছেমি ৰাজতন্ত্ৰক উৎখাত কৰা স্মৃতিত এই দিৱস পালন কৰা হয় 1965 চনৰ আজিৰ দিনটোতে মেৰিনাৰ 4 ফ্লাইবাইয়ে মংগল গ্ৰহৰ ফটো তুলিছিল আৰু এয়া আছিল অন্য গ্ৰহৰ প্ৰথমটো ক্লোজ আপ ফটোবোৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াবলৈ প্ৰায় 6 ঘণ্টা সময় লাগিছিল 2015 চনৰ আজিৰ দিনটোতে নাছাৰ নিউ হৰাইজনছ প্ৰবে প্লুটোৰ প্ৰথম ফ্লাইবাই সম্পন্ন কৰে আৰু এইদৰে সৌৰজগতৰ প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰে জৰীপ সাৰ্ভে বুলি কোৱা হয় 2016 চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ নাইছত বেষ্টিল দিৱসৰ উদযাপন চলি থকা সময়ত এজন লোকে জনতাৰ ভিৰৰ মাজত ট্ৰাক চলাই দিছিল আৰক্ষীয়ে গুলীয়াৰ আগলৈকে এই ট্ৰাক চালকজনে 86 জন লোকক হত্যা কৰাৰ লগতে 434 জন লোকক আহত কৰে দিন বিশেষত আজিৰ দিনটো হিতানত এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক বহুকেইটা তথ্য জনাবলৈ সক্ষম হ'লো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে আজিৰ ভিডিঅ'টো এটা লাইক কৰি দিব এতিয়ালৈ আহোঁ ধন্যবাদ